মই ৰুণম শৰ্মা আৰু আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ৰুণম শৰ্মা স্বাগতম জনাইছোঁ। এইবাৰ ৭২ সংখ্যক গণৰাজ্য দিৱস। আজি আমাৰ লগত উপস্থিত আছে কলিয়াপানী হাইস্কুলৰ এগৰাকী শিক্ষক। তেখেত আজি যি ফ্লেগ হোষ্টিং অনুষ্ঠান পতাকা উত্তোলন অনুষ্ঠান হ'ব আজি ইয়াত তেখেত আমাৰ মুখ্য অতিথি হিচাপে আমন্ত্ৰণ কৰি আনিছোঁ। আজি আপোনাৰ অনুভৱ কেনেকুৱা? ভাল লাগিছে। আমি ইতিমধ্যে আমাৰ স্কুলত পতাকা উত্তোলন কৰি মেলি আহিছোঁ আৰু ৰুণম শৰ্মাই আমাক ইয়ালৈ নিমন্ত্ৰণ জনালে। গতিকে আমি পতাকা উত্তোলন আজি বিশেষকৈ আমাৰ গণৰাজ্য দিৱস 1950 চনৰ 26 জানুৱাৰীত প্ৰথমবাৰ উদযাপন কৰা হৈছিলে আৰু তাৰ পৰা প্ৰতি বছৰে 26 জানুৱাৰীৰ দিনটোক আমি গণৰাজ্য দিৱস হিচাপে পালন কৰি আহিছোঁ। তো আজিও এনেকৈ গণৰাজ্য দিৱস অনুষ্ঠিত কৰি আমি নথৈ আনন্দিত হৈছোঁ। আৰু খন্তেক সময়ৰ পিছতে আমাৰ পতাকা উত্তোলন অনুষ্ঠান আৰম্ভ হ'ব। এতিয়া এখন ফুলাম গামোচাৰে আমাৰ ছাৰক আদৰণি জনাইছোঁ। ধন্যবাদ। আৰু এতিয়া আমি আমাৰ কাৰ্যসূচীত যি পতাকা উত্তোলন আছিলে তালৈ আমি বলক যাওঁ। তেনেহ'লে এই ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।